কি হ'ল ঘটনাটো? মোৰ কিবা ল'ৰাটো হৈছে কিবা মাটো চব্জি বিক্ৰী কৰি যাতি মোৰতো কিবা হাজিৰা কৰি ল'ৰা ছোৱালীটো এতিয়া ৰিজাল্ট ওলাইছে, তাৰপিছতে টকা পইচা লাগে বুলি যাতে হাজিৰা কৰিব আহিছে যাতে তেওঁলোকে সেইকাৰণে আহিছে দেওবাৰ দিনা আহিছে, তাৰপিছতে হাজিৰা কৰা দেওবাৰ দিনা আহিছে, তাৰপিছতে কিবা ঘৰত অহা নাই। ঘৰত অহা নাই? ক'ত থাকে আপোনালোকে? ৰংচিং ক'ত হয় এইটো? পানবাৰী লাষ্টত ন? আপোনাৰ ল'ৰাৰ নাম কি? ল'ৰাৰ নামটো জয়সিং। কিমান বয়স হ'ব? গাঁৱতো ৰাইজ মাতে আৰু ইয়াতে ভোটাৰাজিয়াতে জয়সিং। এনেই কিমান বয়স হ'ব? এনে 30 মান হ'ব ন? কিমান সময়ৰ পৰা কিবা অহা নাছিলে? ঘৰত পৰা আহিছে 7টা পৰা ওলাইছে। 7টাৰ পৰা ওলাইছে। তাৰপিছত মৰ্ণিং ইয়াত হাজিৰা পাইছে নে নাই এইটো গম নাপায়। ফুল নামটো কি বোলে? পুৰা নামটো? পুৰা নাম গাঁৱতো ৰাইজ কৰি মাতে। আৰু ওটাৰত? ভোটাৰাজি জয়সিং ইংটি। দেওবাৰ। আপুনি কোন হয় তেনেহ'লে তেখেতৰ? মইতো আংকল হয়। তাৰ আংকল হয়। আৰু এইফালে মা হয় ন? এতিয়া ৰাইজক কি ক'ব মানে? ৰাইজক তোমাৰ কোনোবা যদি দেখিলে তাক মই কণ্টেক্ট নম্বৰ দিম। কণ্টেক্ট নম্বৰত মানে কণ্টেক্ট কৰিব পাৰে আৰু ন? কণ্টেক্ট কৰিব পাৰিব আৰু জনাব। ঘৰত আৰু কিমান আছে মানুহ? ঘৰত কিমানজন মানুহ আছে? ঘৰত তাৰ ফেমিলি 4জন আছে। মাইকী এজন আছে, তাৰপিছত ল'ৰা ছোৱালী 2জন আছে। আৰু এতিয়া তেহেঁতেও বিচাৰি আছে, পোৱা নাই ন? মানে পুলিচ কমপ্লেইন দিছে নেকি? মিচিং ৰিপৰ্ট আজি দিছে? সেইদিনাৰ পৰা দিব লাগিছিলে? আজি দিছে ন? ঠিক আছে, হ'ব।